আজৰি হৈ এতিয়া মই যাবলৈ ওলাইছোঁ বজাৰত। এতিয়া ৰেডি হৈছোঁ বজাৰলৈ যাবৰ কাৰণে। আজি অলপ সকাম আছে ঘৰত, পাঠ অলপ পঢ়াবলৈ লাগিব, চ' এইটো কাৰণে অলপ বজাৰ কৰি লৈ আহোঁগৈ। তিনিআলিলৈ যাম বজাৰ কৰিবৰ কাৰণে। এতিয়া ওলাইছোঁ মই বজাৰলৈ। আৰু এইফালে বৰষুণো দি আছে, দেখিছেনে বাহিৰত বৰষুণ দি আছে এইফালে। এতিয়া উপায় নাই, বজাৰ নকৰিলে নহয়। আৰু এতিয়া ৰেডি হৈ বৰষুণ দিয়াৰ কাৰণে অলপ বহি আছোঁ। আৰু এতিয়া ৰেডি হৈ বহি আছোঁ। এইফালে বৰষুণো দি আছে, মনা চনা লৈ পূৰা ৰেডি হৈ লৈছোঁ। ছাতি লৈ যাওঁ, মোৰ গাড়ীখন তাতে আছে, চ' ছাতি তাতি লৈ পেলাই যাম আৰু বজাৰলৈ। আৰু এইফালে এইকেইটা ওচৰতে আছে আৰু মই এতিয়া যাব ওলাইছোঁ। বৰষুণ দিলে উপায় নাই, যাবতো লাগিবই। বজাৰখিনি কৰি আনোগৈ। আৰু এতিয়া পিছে মই বজাৰ চজাৰ কৰি ঘৰ আহি পালোঁ। বজাৰখিনি দেখাব নোৱাৰিলোঁ, চ' মোৰ বৰষুণ দি আছে যে মোবাইলটো ধৰি পেলাই মানে ভিডিঅ' কৰাৰ প্ৰব্লেম হয়। চ' এইটো কাৰণে বজাৰ চজাৰ এতিয়া অলপমান বৰষুণ এৰিছে। এতিয়া মানে বজাৰ চজাৰ কল চল এইবোৰ পূজাৰ কাৰণে লৈ আনিছোঁ। বজাৰখিনি কৰি পেলাই গোটেইখিনি বজাৰ কমপ্লিট কৰি পেলাই লৈ আনিলোঁ। এতিয়া ঘৰলৈ আহি পাইছোঁ। এইফালে এজন নিশাৰী আহিছে, তাই বজাৰ বস্তুখিনি নিবলৈ। আৰু এতিয়া বজাৰ বস্তুখিনি লৈ যাওঁ। বৰষুণ পৰি আছে, কিনকৈ বৰষুণ পৰি আছে, চ' চাই থাকক তেতিয়াহ'লে। আৰু এয়া মই আইচক্ৰীম আনিছোঁ, মাইনা আইচক্ৰীম খাম বুলি কৈছে এয়া মাইনা আৰু নিশাৰীহঁত। আৰু এতিয়া মই সন্ধিয়া হৈছে, এতিয়া মই ৰেডি হৈছোঁ পূজাৰ কাৰণে। পূজা আছে যিহেতু ৰেডি হৈছোঁ। এতিয়া জাষ্ট ঘৰতে পূজা আছে যিহেতু চিম্পুল হিচাপে ৰেডি হৈছোঁ। আৰু এজনী মাইনা এতিয়া ৰেডি হৈ পেলাই আৰু পাকঘৰৰ কামবোৰ এতিয়া কৰোঁগৈ। চ' এইবোৰ আটা চাটা মাৰিবলৈ দিছোঁ। পাকঘৰৰ কাম কৰি আছে। এতিয়া এইফালে দাইল চাইল এইবোৰ বনাই আছে, পুৰি দাইল এইবোৰ বনাই আছে। এইফালে এইবোৰ বাহিৰতে বনাইছে। আৰু ইফালে পূজা চলি আছে, পূজাৰ কাৰণে এইবোৰ মানে দি আছে। পূজাৰ ভিতৰত পূজা হৈছে, পূজাৰ ভিতৰত হোৱাৰ কাৰণে মানে দেখাব নোৱাৰিলোঁ, কাৰণ মানুহবোৰ বহি আছে ভিতৰত। চ' সেইটো কাৰণে বাহিৰৰখিনি দেখাই দিছোঁ। এতিয়া এইবোৰ বনোৱা বনিত লাগি আছে, ইফালে চলি আছে। আৰু এইফালে এইজনী মাইনা কেনেকৈ শুই আছে তলত। এয়া আমাৰ আইতা, মৰমৰ অতি। হাই কৰি দিম, হাই দিয়া আইতা, হাই। হাত কেইখন দি দিব লাগে। এয়া আমাৰ আইতা হাই দিছে। আইতা আপুনি এতিয়া যাব। আৰু ইফালে সজাই আছে ভকতক দিবলৈ চাহৰ কাৰণে এইবোৰ সজাই পেলাই থৈ দিছে। এতিয়া পাঠ পঢ়া হ'লে আৰু ভকতক এতিয়া চাহ দিব। আৰু ইফালে পুৰি চুৰি এইবোৰ বনাই আছে, আৰু চাহ তাহ এইবোৰ মানে বনাইছে এতিয়া। চ' চাই থাকক তেতিয়াহ'লে। বাকীবোৰ বাকীকেইজনীয়ে বনাই আছে, বাকীখিনি চাই থাকক। আৰু ভাবিলোঁ চাহ অলপ এইকণতে খাই লওঁ, ময়ো অলপ চাহ খালোঁ। ইফালে পুৰি চুৰি বনাই পেলাই ৰেডি কৰি থৈ দিছে। গোটেইবোৰ পুৰি বনাই পেলাই এনেকৈ ৰেডি কৰি পেলাই, আৰু দাইলো বনাই পেলাই থৈ দিছে। এইফালে ভাবিলোঁ অলপমান চাহ খাই লওঁ ময়ো। আৰু ইফালে দাইল বনাই পেলাই থৈ দিছে এতিয়া ৰেডি কৰি। বাকী চাহ তাহ খাই পেলাই বুট চুট খাই পেলাই মানে তাৰপিছত দিব ৰুটি আৰু দাইল। চ' এতিয়া বুট ভগাবলৈ হৈছে, বুট এতিয়া ভগাইছে। চাই থাকক তেতিয়াহ'লে, আমি বুটকণ খাই লওঁ। আৰু এইফালে পূজা, আৰু এইটো ৰুমতে আমাৰ পূজা কৰিছিলে, কাৰণ তেতিয়া মানুহ থকাৰ কাৰণে ভিতৰত সোমাব নোৱাৰিলোঁ। এতিয়া দেখাই দিছোঁ কোনকণত পূজা কৰিছে। আমাৰ পিছে পূজা পাঠ হৈ গ'ল, চব মানে মানুহবোৰো গ'লগৈ। এতিয়া খাবলৈ লৈছোঁ এতিয়া লাষ্টত। আৰু এইফালে কাপোৰ চাপোৰ চেঞ্জ কৰি পেলাই এতিয়া অলপমানকৈ খাওঁ। আৰু ছাইডত সেইবোৰ পাত পুতলিবোৰ পৰি আছে, পিছে সেইবোৰ মানে ইমান সেই নকৰিব, চাফ কৰাই নাই। এতিয়া আমি খাই লওঁ এতিয়া, কাৰণ মানুহবোৰ গোটেইবোৰ গ'লগৈ। এতিয়া খাই লওঁ। চ' চাই থাকক তেতিয়াহ'লে, খাই লওঁ আমি। আৰু যদি
চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই